নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ হিলৈ ফুটুৱা খেল। এই হিলৈ ফুটুৱা খেলৰ কাৰণে বাঁহৰ সৰু বাঁহৰ এটা টুকুৰা এফুটমানৰ এটা টুকুৰা কাটি এইদৰে প্ৰস্তুত কৰা হয়। তাৰপিছত বাঁহেৰে এডাল বিশেষ শলা নিৰ্মাণ কৰা হয়, শলা প্ৰস্তুত কৰা হয়। এই শলাডালত কাগজ, এইটো গুলি হিচাপে ব্যৱহাৰ কৰা হ'ব। আমাৰ কাগজ তিয়াই লৈ ইয়াত সোমাব পৰাকৈ কাগজৰ এটা গুটি বনাই লৈ ইয়াত সোমোৱাই দিয়া হয় আৰু পৰৱৰ্তী পৰ্যায়ত এই শলাডালেৰে সেইটো ঠেলি লৈ সিফালে উলিয়াই দিব লাগে। চাব, মই এতিয়া দেখুৱাইছোঁ আপোনাক কিদৰে এইটো হিলৈ হিচাপে ব্যৱহাৰ কৰা হৈছে। Wow.